গুড মৰ্নিং নমস্কাৰ ভালনে আপোনালোকৰ আজি 15 জুলাই হয় কালি আমি ৰাতি আহি হোটেলত থাকিলোঁ আৰু আজি আমি প্ৰথমতে গড়মূৰ সত্ৰলৈ যাত্ৰা আৰম্ভ কৰিম এয়া ইয়াতে ৰেডি হৈ আছে বাকী সকলো ৰেডি হ'ল নে নাই চাই আহোঁ অলপ এয়া ইহঁতো ৰেডি হৈছেয়ে এতিয়া আমি সকলোৱে ওলাই মিলি গড়মূৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ এয়া আমি গড়মূৰ সত্ৰ আহি পালোহি আৰু এইফালে অতিথিশালা আছে ইয়াতো আহিলে ৰাতি থাকিব পাৰি এইখন গড়মূৰ সত্ৰৰ মেইন গেট হয় আৰু আমি গেটেৰে ভিতৰলৈ সোমাই আছোঁ মাজুলী চাম এদিন থাকিম তাৰপিছত এইফালে ঘূৰি আহিম এতিয়া আমি গড়মূৰ সত্ৰত সোমাই আছোঁ আহি পালোঁ আৰু এইয়া গেটৰ সন্মুখতে আমাক হনুমানজীয়ে দৰ্শন দিলে এইয়া চাওক নামঘৰৰ ওপৰৰ ৱালবোৰত ধুনীয়াকৈ মূৰ্তিৰ আকৃতিবোৰ আঁকি থোৱা আছে আৰু এইয়া চন্দ্ৰতাপকেইখন বান্দৰে উৎপাত কৰি ছিঙি থৈছে এইখন সত্ৰত বহুত বান্দৰ আছে বলকচোন আমি এতিয়া মণিকূটৰ ভিতৰলৈ যাওঁ এতিয়া আমি গড়মূৰ সত্ৰৰ পৰা ওলালোঁ আমি এতিয়া কমলাবাৰী সত্ৰলৈ গৈ আছোঁ সত্ৰলৈ যোৱা ৰাস্তাত মানুহৰ ঘৰবিলাক এইয়া চাওক পথাৰৰ মাজত আমি এখন আৰু বেম্বো ৰেজৰ্ট দেখিলোঁ এইখন ৰেজৰ্টত ধুনীয়া লাগিছে আপোনালোকে আহিলে ইয়াতো থাকিব পাৰিব কমলাবাৰী সত্ৰৰ বাহিৰত আমি এখন দোকান দেখিলোঁ দোকানখন আৰু দোকানীজনৰ সাজ পোছাকখিনিয়ে আমাক বাৰুকৈয়ে আকৰ্ষিত কৰিলে এয়া চাওকচোন দোকানীজনৰ সাজ পোছাকখিনি আমি দোকানখনৰ পৰা ধূপ চাকি ল'লোঁ আৰু লগতে আমি দুয়োজনীয়ে এডাল এডাল মণি কিনি ল'লোঁ এয়া শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ মেইন গেটখন
আৰু আমি ইয়াতে চেণ্ডেল থৈ ভিতৰলৈ যাম। আৰু এইফালে ওচৰৰে ৰুম এটাত বৰগীত আৰু সত্ৰীয়া নৃত্যৰ গ্ৰীষ্মকালীন কৰ্মশালা চলি আছে। এয়া চাওকচোন। এতিয়া আমি সত্ৰখনৰ ভিতৰলৈ সোমাই আছোঁ। সত্ৰখনৰ ভিতৰলৈ সোমাইয়ে মনটো কিবা এটা ভাল লাগি গ'ল। এয়া ভিতৰত কোনোবা এজনে খুব সুন্দৰকৈ বৰগীত গাই আছে। বুম লাগিছে দে। নামঘৰ সাজি এই বৰতাল বজাই নাম গাব পৰা হৈছে। দবা বৰকাহ এইবোৰ বজাই নাম গাব পৰা হৈছে। খোল তাল এইবোৰ বাব পৰা হৈছে। আগৰ ভকতে লুকাই কি কয় হাবিৰ মাজত হাত চাপৰি বজাই যায়। ৰজাৰ দৈ নাম গুণ গাবলৈ নিদিয়ে। সেইকাৰণে উত্তম বৰুৱাৰ কমলা টেঙা বাৰীতে সত্ৰ পতাৰ কাৰণে কমলা বাৰী আৰু ৰূপপিনী কমল ফুলপাহ পৰিছিলে তাত। টেম্পৰাণী জানৰ সেন্দুৰৰ টেমাটো পৰিছিলে। বৰপেটাত বেদনিধি ৰুক্মিণী হেৰিয়া কৃষ্ণক লৈ আহোঁতে তাত বেদনিধি পৰিছিলে। শৰমাৰী তলৰ পৰা তেল উলিয়াই বেদনিধিৰ মাথাত দিছিলে। তেতিয়া বেদনিধিয়ে কৈছিলে, তুমি কোন মই কোন? মই দ্বাৰকাৰ কৃষ্ণ, তুমি কোনদিনৰ বেদনিধি? ৰুক্মিণীয়ে তোমাক নিবলৈ পঠিয়াইছিলে। তুমি নোহোৱাহেঁতেন মই মৰিলোহেঁতেনে। মই চিনে হেৰাল। এতিয়া লৈ গৈছে, লৈ গৈ কোনদিনৰ পৰা ৰুক্মিণী ভৰণকে লৈ আহিছে কৃষ্ণই। তেতিয়া সুধিছিলে যে এইখনেই দ্বাৰকাৰ নেকি? বোলে এইখন দ্বাৰকাৰ নহয়, দ্বাৰকাৰ আগত আছে, এইখন পাছত দ্বাৰকাৰ হ'ব। চৌফালে যে নৈ, পাছত দুজনা গুৰু মিলন হৈ দ্বিতীয় দ্বাৰকাৰ নিৰ্মাণ কৰিছে মাজুলী এটকা মহন্ত ঠাই। অৰ্থটো হ'ল সেইটো। ইয়াৰে সত্ৰবিলাকত ল'ৰাবোৰ ৰাখি সকলো ধৰণৰ শিক্ষা দীক্ষা দিয়া হয়। এইজনো এজন। এতিয়া আমি আউনীআটী সত্ৰলৈ গৈ আছোঁ। এইয়া গেটখন চাওকচোন, কি ধুনীয়া লাগিছে। এতিয়া আমি গেটখনেৰে অলপ ভিতৰলৈ সোমাই যাই আছোঁ। আগত আৰু এখন গেট আছে। এয়া নামঘৰৰ বাহিৰৰ দোকানবোৰ। দেখিছেনে কি ধুনীয়াকৈ সজাই থৈছে। আজিকালি দোকান অলপ কম হৈছে, বৰ্তমান বাৰিষাৰ ছিজন যে। আমি অলপ ইয়াতে ছায়াত ৰৈ দিছোঁ।
ভিতৰলৈ সোমাই আছোঁ। মিউজিয়াম আছে ইয়াতে। খুলিছে নেকি খুলি যায় অসমৰ ভিতৰত ডাঙৰ সত্ৰ। এতিয়া এই সত্ৰৰ প্ৰতিষ্ঠা হোৱা 550 বছৰ হৈছে। গতিকে এই সত্ৰ আপুনি আজিতো তাৰপৰা আহি আছে নে কালি? আমি কালি আহিছোঁ। ক'ত থাকিলে? গড়মূৰত আছিলোঁ। ঠিকে আছে বাৰু। আপোনালোক এতিয়া সেৱা লৈ লওক প্ৰথমতে, তাৰপৰা মিউজিয়াম চিউজিয়াম চাব, তুলসী খুটা আছে সেয়াও চাব পাৰিব, চাই মেলি যাব। বৰ ধুনীয়া পৰিৱেশ, আপোনালোকে সোমাই গম পাব। আমি ভাল বুলি ক'ব নোৱাৰোঁ, ৰাইজেহে নহয় আৰু যিয়ে নহয় আপোনালোক প্ৰথমতে বকুলটো দৰ্শন কৰক, তাৰপাছত বাকীখিনি চাব। এয়া চাওকচোন, মাছটোত সংস্কৃতত শ্লোক লিখা আছে আৰু এনেকৈ ভিতৰলৈ সোমোৱা ৰাস্তাটোত মাছৰ আকৃতিৰে সজাই থোৱা আছে আৰু প্ৰত্যেকটো মাছতে সংস্কৃতত শ্লোক লিখা আছে। এয়া ইয়াতে পঢ়া ছাত্ৰ। ক'ত যোৱা তোমালোকে? ক'ত যোৱা? আৰু এওঁলোকে ভিতৰত সেৱা কৰি আহিলেই আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। এয়া চাওকচোন, কি ডাঙৰ ফুল সজাই থৈছে আৰু এয়া আমি ভিতৰলৈ সোমাম। এতিয়া আমি সত্ৰখনৰ ভিতৰলৈ সোমাই যাওঁ বলকচোন। এয়া চাওক, দুৱাৰ মুখতে ধুনীয়াকৈ শ্ৰীকৃষ্ণৰ ফটো আঁৰি থোৱা আছে। এতিয়া আমি মণিকূটৰ ভিতৰলৈ সোমাম। এয়া চাওকচোন, বৰনামঘৰটো প্ৰত্যেকখন সত্ৰৰে মাজৰখিনি মাটিৰ হয় আৰু ইয়াত পঢ়া ছাত্ৰবিলাকে সেৱা ল'বলৈ সোমাই গৈছে। ইয়াত এটা নিয়ম আছে, নিৰ্মালি দিওঁতে তেওঁলোকে গামোচাখনতহে দিয়ে, গামোচাখন পাৰি নিৰ্মালিখিনি ল'ব লাগে। এয়া আমি সেৱা কৰি ওলাই আহিলোঁ আৰু এখেতসকলে ভিতৰত নাম গুণ গাই আছে। এয়া খিৰিকীবিলাক কি ধুনীয়াকৈ সজাইছে মালাৰ আকাৰত। আৰু ইয়াতে নামঘৰৰ লাই খুঁটাটো সজাই থোৱা আছে। এইটো তুলসীৰ খুঁটা হয়। চাওকচোন কিমান ডাঙৰ তুলসীৰ খুঁটাটো। এতিয়া আমি মিউজিয়ামলৈ যাম। মিউজিয়ামখন মিউজিয়ামৰ ভিতৰলৈ কেমেৰা নিব মানা কৰিছে, তাত ফটো তুলিব নিদিয়ে বুলি। এতিয়া আমি চামগুৰি সত্ৰলৈ গৈ আছোঁ। এইফালে অলপ বানপানী হয় চাগে, মানুহবিলাকে অলপ ঔষধ গৰু ছাগলীবিলাক বান্ধি দিছে আৰু এইফালে ঘৰবিলাক চাংঘৰো হয়। ৰাস্তাৰ ইটোফালে পানী হোৱা নাই আৰু আনফালে পানী চাওকচোন, পূৰা বানপানী হৈ গৈছে। পানীয়ে পানী। ইয়াতে বানপানী হয় কাৰণেই ৰাস্তাটো ওখকৈ বনাইছে কিজানি। এয়া আমি শ্ৰী শ্ৰী চামগুৰি সত্ৰ আহি পালোহি। ইয়াতেই মুখাশিল্প আছে, বলকচোন চাওঁ। এইডাল অজগৰ ভাওনাত ব্যৱহাৰ হোৱা
এয়া দেখিছেনে মুখাবোৰ? এইটো চব ফুটৰ পৰা বুকত আছে চকুবিলাক। এৰে তৈয়াৰী সজা কোমৰ মূৰত বোৱা হয়। সেইটো হ'ল এটা মুখাৰ সজাটো তৈয়াৰ কৰা হয়, তাৰ ওপৰত কোমোৰা মাটি দি কাপোৰ মৰা হয়। সেইটো শুকালে তাৰ ওপৰত গোবৰ মাটি দি চেহেৰা কৰা হয়। ইয়াৰ ওপৰত আকৌ কোমোৰা মাটি দি কাপোৰ মাৰি দিয়া হয়, কপাহী কাপোৰ। এইটো শুকোৱাৰ পিছতে ৰং কৰা হয়। এইটো ওজন হ'ব বস্তুটো, এইটো ওজনটো কম হয়। গতিকে এইটো হ'ল মুখা তৈয়াৰ কৰা আমাৰ পৰ্যায়। সেই পৰ্যায়টো আমাৰ নহয়, মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি মুখা কলা। গতিকে এনেধৰণে পৰম্পৰাগতভাৱে আমাৰ মুখা তৈয়াৰ কৰি অহা হৈছে। এইটো থলুৱা সামগ্ৰীৰে নিৰ্মিত মুখা কলা। এইবিলাক ভাওনাত ব্যৱহাৰ কৰা হয়। ভাওনাত ব্যৱহাৰ হয়, কোনোবাই সজাই ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰে, কাৰোবাক উপহাৰ দিবৰ কাৰণে বিচাৰে, তাৰ কাৰণে নিয়ে। বৰ্তমান বিশ্বৰ সকলো ঠাইলৈকে আমাৰ মুখা গৈছে বা নিছে তেওঁলোকে। গতিকে বিদেশী পৰ্যটকেও মুখা শিকি ইয়াত বনাইছে, তেওঁলোকে নিছে আৰু ভাৰতীয় বিভিন্ন ঠাইৰ লোকে শিকিছে, শিকি মেলি মুখা তৈয়াৰ কৰি তেওঁলোকে নিছে। গতিকে এতিয়াও আমাৰ পৰা বিচাৰি আছে, আমি বনাই মেলি দি আছোঁ বা দিম। তেনেকুৱা এটা পৰ্যায়লৈ গৈছে মুখা। এয়া আমাৰ পিতৃ দেই, এয়া দেখুৱাইছোঁ। এই সত্ৰাধিকাৰ আছিলে তেখেতে মুখাৰ ওপৰতেই 2003 চনত সংগীত নাটক একাডেমী বঁটা পাইছিলে। গতিকে এটা ৰাষ্ট্ৰীয় স্বীকৃতি পোৱা মুখা কলা। তেখেতৰে আমি সন্তান। গতিকে আমাৰ হাতেদি তৈয়াৰী মুখা আছে, সেইবিলাক আমাৰ হাতেদি তৈয়াৰী মুখা। নৰসিংহ এতিয়া আমি চামগুৰি সত্ৰৰ পৰা ওলাই দক্ষিণপাট সত্ৰলৈ গৈ আছোঁ। এয়া দক্ষিণপাট সত্ৰলৈ যোৱা ৰাস্তাত মানুহৰ ঘৰৰ সংখ্যা কিছু কম হয়। এইফালে খেতি পথাৰেই বেছি। আৰু আমি এয়া পথাৰৰ মাজেৰে গৈ থাকোঁতে এটা পকী চাংঘৰ পালোঁ। এয়া চাওকচোন পকী চাংঘৰটো। এইখনো ৰিজৰ্টে হয় কিজানি। এইফালে অলপ ৰাস্তা বেয়া হয় আৰু দক্ষিণপাট সত্ৰখন চামগুৰি সত্ৰৰ পৰা বহুত দূৰত। এয়া আমি দক্ষিণপাট সত্ৰ আহি পালোহি। এইখন প্ৰথম গেটখন হয় আৰু ভিতৰলৈ সোমাই যাব লাগিব। দক্ষিণপাট সত্ৰ। এয়া আমি শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ আহি পালোঁ। এতিয়া আমি ভিতৰত সোমাম। সত্ৰখনত সোমোৱা ৰাস্তাটো চাওকচোন, বহুতেই ভাল লাগিছে নহয়নে? এয়া দক্ষিণপাট সত্ৰৰ পুৰণা নামঘৰ। বৰ্তমান কিছু মেৰামতি কৰি আছে। এয়া খুঁটাবিলাক চাওকচোন।
দক্ষিণপাট সত্ৰৰ মণিকূটৰ ভিতৰলৈ লং পেণ্ট পিন্ধি যাব নিদিয়ে। ধুতি পিন্ধা কেইজনকহে ভিতৰলৈ সোমাব দিয়ে। আমি সেৱা কৰি বাহিৰলৈ আহিলোঁ। আৰু এয়া চাওকচোন নামঘৰৰ বাহিৰখন। ৱালত কি ধুনীয়াকৈ মূৰ্তিবিলাক বনাই থৈছে। আৰু মূৰ্তিবিলাকৰ তলত এনেকৈ ধুনীয়াকৈ লিখি দিয়া আছে। দক্ষিণপাট সত্ৰখনো বহু পুৰণি সত্ৰ হয় আৰু বহুত ডাঙৰো হয়। এতিয়া আমি দক্ষিণপাট সত্ৰত থকা ফেমিলি এঘৰলৈ সোমাই গ'লোঁ। এনেই অলপ ভিতৰখন চাই আহিম বুলি। এইখন সত্ৰত বহুকেইটা ফেমিলি আছে। এইফালে ফেমিলি আছে আৰু আগলৈকে এইফালে গৰু ছাগলীও এওঁলোকে পোহে। এয়া পুৰণি বিল্ডিংখন। আৰু এনেকৈ আমি দক্ষিণপাট সত্ৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি ধুবুৰী হৈ শিৱসাগৰলৈ যাম। এয়া দেখিছেনে ৰাস্তাত গৰুৰ পাল। গাড়ীৰ ভিতৰতে টোপনি আহি গৈছিল আৰু এতিয়া বগীবিল পোৱা বুলি শুনি সাৰ পাই উঠিলোঁ। এয়া চাওক বগীবিল দলংখন। এতিয়া আমি আগত অলপ ৰৈ দিম কাৰণ আমাৰ সকলোৰে অলপ অলপ টোপনিৰ নিচা লাগিছে। এয়া চাওকচোন আবেলি সময়ত ব্ৰহ্মপুত্ৰখন কি ধুনীয়া লাগিছে। আৰু এইফালেদি গাড়ীবোৰ গৈ আছে আৰু আবেলিৰ দৃশ্যটো সঁচাকৈয়ে বৰ ভাল লগা হৈছে। এতিয়া আমি শিৱসাগৰলৈ গৈ আছোঁ আৰু হোটেল পাই টোপনি মাৰিম। আজিলৈ বাই বাই আৰু কালি ৰাতিপুৱা আপোনালোকক লগ পাম।